নমস্কাৰ বন্ধুসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলটোলে আজি আকৌ এটা ভিডিও লৈ পেলাই আহিছো আপোনালোকৰ মাজত আজি ভিডিওটো হৈ গ'ল আপুনি জানেনে আপোনাৰ ভিডিও যোনবিলাক আপুনি ইউটিউবত চাই ভিডিও ইনষ্টাগ্ৰামত চাই টিকটকত চাই ব্লা 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 চাই ঠিক আছে এটা যোনবিলাক ধুনিয়া স্মুথ ভিডিওগ্ৰাফি হয় এটো আপুনি স্মুথ ভিডিওগ্ৰাফি কৰিবৰ কাৰণে আপোনাৰ ভিডিওটো ষ্টেবিলাইজেচন কৰিব লাগিব ঠিক আছে যোনটো ম্যাক্সিমাম ফোনত কৰিব নোৱাৰি ষ্টেবিলাইজেচন ভিডিও ষ্টেবিলাইজেচন নাথাকে সো অকল হেতু ল্যাপটপ বা পিসি তে কৰিব পাৰি এডিটৰত ঠিক আছে আৰু হেতু এডিট মানে হেতু এডিট কৰিলে ইমান ষ্টেবিলাইজ নহয় ইমান স্মুথ নহয় ঠিক আছে গিম্বল সিম্বলৰ নিচিনা স্মুথ নহয় গতিকে আজি ভিডিওটো আপোনালোকৰ মাজত লৈ আহিছো আপুনি ষ্টেবিলাইজেচন মোবাইলত কেনেকৈ অন কৰিব ঠিক আছে এটা ভিডিও ফুটেজ নরমাল যোনটো শেক হৈ থকা এনেকুৱা এটা ফুটেজ আপোনালোকক মই দেখাই লম তাৰপিছতে আপুনি চাব যে ভিডিওটো মই কেনেকৈ ষ্টেবিলাইজ কৰি দিছো আৰু ভিডিওটো স্মুথ কেনেকৈ হৈ গৈছে ঠিক আছে আজি ভিডিওটো হেতুৱে আপোনাৰ মোবাইলত অলৰেডি এটো ফিচাৰ্স আছে ষ্টেবিলাইজেচন আপুনি নেজানে ঠিক আছে মই কৈ দিছো শুনক প্ৰথমতে আপুনি যোনটো এটা এপ আহে আপোনাৰ গুগল যেতিয়া আপুনি শুট গুগলৰ যোনটো শুট থাকে হেতু লগতে কেতিয়াবা পাই যায় আৰু যদি নাথাকে আপুনি প্লে ষ্টৰত যাব ফটোজ বুলি সাৰ্চ কৰিব হয় ফটোজ মনত পৰিছে ফটোজ PHOTOS ফটোজ ফটোজত টাচ কৰিব ফটোজ সাৰ্চ কৰি দিব এডিশনে গুগল ফটোজ বুলি ওলাইছে অকল ফটোজ নহয় গুগল ফটোজ হয় হেতু গুগল ফটোজ এনেকা সিম্বলটো আছিলে মনত পৰিছে হয়তো আপডেট দেখাই আছে মই আপডেট নিদু তাৰছতে এটো ওপেন কৰিব আপুনি গৈ প্লে মই যেনকা ওপেন কৰিছো তেনেকা ওপেন কৰিব হয় ইয়াতে আছে আপুনি গম নাপায় আকৌ এটা ভিডিওটো ক্লোজ কৰি নিদিব আকৌ ভিডিওটো চাই থাকক তাৰছতে আপুনি তাত যাব গৈ প্লে ষ্টেবিলাইজ কৰিব তাৰছতে এটো ওপেন কৰি প্লে যিকোনো এটা এটা আপডেট দেখাইছে আপডেট নিদু মই এতিয়া যিকোনো এটা ভিডিও লৈ লব আপুনি মানে স্মুথ নহয় আৰু ভিডিওটো এনে এটো এটা ভিডিও হয় 32 সেকেন্ডৰ এটো ভিডিওটো লৈ গৈছো চাব ৰব এটো ইমান স্মুথ হোৱা নাই এবোৰ ৰৈ গৈছে দেখিছেনে এটো স্মুথ কৰিব কেনেকৈ চাওক দেখাই আছো এই তলত যোনটো পোষ্ট কৰিব ভিডিওটো এনেকৈ উলিয়াই প্লে তলত যোনটো আপুনি এটো এডজাষ্টমেন্টৰ আইকন দেখিছে শেয়াৰৰ সাইডত এটো টাচ কৰি দিব এনেকৈ আহি যাব এই তলত দেখিছেনে ষ্টেবিলাইজ টু টাচ কৰি দিব তাত ষ্টেবিলাইজ টু টাচ কৰি প্লে ৰৈ দিব ৰব আগৰ ভিডিওটো দেখাই লওক চাই লওক ভিডিওটো শেকি হৈ আছে দেখিছেনে শেক হৈ আছে ভিডিওটো ফুল শেক হৈ আছে যেনি গৈছে ভিডিওটো ইমান স্মুথ হোৱা নাই ঠিক আছে হৈ গল বেছি চাব নালাগে ভিডিওটো দীঘল হৈ যাব তাৰছত ষ্টেবিলাইজ যোনটো অপচন আছে ষ্টেবিলাইজ কৰিব যদি আপুনি এটো পোৰ্ট্ৰেট কৰা আছে ন এটো ৰোটেট কৰিব খুজিলে ৰোটেট কৰি লব পাৰিব এনেকৈ এটা ষ্টেবিলাইজ কৰি দিম মই ষ্টেবিলাইজ কৰিবলৈ অলপ দেৰি ৰব লাগিব ৰৈ দিব যেতিয়ালৈকে কমপ্লিট হৈ নাযায় ৰৈ থাকিব A few moments later মই প্লে কৰি দেখাম আপোনালোকক চাব এটো দেখিছে হৈ গল এটা সেভ কৰিলাম সেভ কপি পৰ্ট নাই সেভ ভিডিও মানে সাৰ্চ কম আছে এটো কাৰণে সেভ কৰি লৈছো ভিডিওটো সেভ হতো দেৰি অলপ দেৰি লাগে চাৰ্জত দি দিছো আৰু উপায়টো নাই এটো সব প্লে কৰি দিম এতিয়া ভিডিওটো কিমান স্মুথ হ'ব চাব চাই থাকক দেখিছে কিমান স্মুথলি গৈছে দেখিছে কিমান স্মুথলি গৈছে দেখিছে সব কিমান স্মুথলি আহিছে দেখিছে চেক হোৱা নাই এটো বহুত স্মুথলি আহিছে সো ষ্টেবিলাইজেচন আপোনাৰ মোবাইলতে আছে আপুনি গমেই নাপায় দেখিলে আজি আপোনাক কলো ষ্টেবিলাইজেচনটো কেনেকৈ অন কৰিব এটা বেক কৰি দিও আজিলে ভিডিওটো ইমানে যদি ভিডিওটো চাই পেলাই ভাল লাগিলে লাইক কৰিব নাপাহৰিব কমেন্ট এটা দি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব কাষত থকা বেল আইকনটো টিপি দিব যাতে আহিবলগীয়া যোনবোৰ ভিডিও দি থাকো আপুনি নটিফিকেশন সঠিকভাৱে সঠিক সময়ত পাই যায় ধন্যবাদ